বিজেপি দলে হিয়াল দল বলে বৰ্তমান গোটেই কথাটো চলি আছে যে দিল্লীৰ পৰা অহা টকাখিনি দিছপুৰৰ পৰা অহা টকাখিনি কোনে খালে পিঠাটো মেকুৰীয়েহে খায় গতিকে বৰ্তমান মেকুৰীৰ ইয়াত কথা কাহিনী চলি আছে ঠিক আছে তাৰপিছত বেলেগ ছাৰ সিদিনাখন হাগ্ৰামা মহিলাৰে কৈছে আপুনি জীৱনত মুখ্যমন্ত্ৰী হ'ব নোৱাৰে এইবাৰ BTCৰ মানে চিফ হোৱাৰ মানে ধান্দা মাৰিছে আপুনি কি ক'ব ছাৰ BTCত বাহিৰৰ মানুহ আহি চিফ হ'ব পাৰে নেকি হাগ্ৰামা মহিলাৰীয়ে ইমান দিনে তেওঁ যে দম্ভ মাৰি আছিল নহয় অসমত চৰকাৰ আমি কৰিম অসমৰ মুখ্যমন্ত্ৰী আমি পাতিম এইবাৰ তেওঁৰ দম্ভ শেষ হ'ব কাৰণ লাও যেনেকৈ পাতৰ তলত থাকে শাসক সদায় ৰাইজৰ তলত থাকিব এই যে হাগ্ৰামা মহিলাৰী ডাঙৰ ডাঙৰ কথা চৰকাৰ আমি কৰিম মুখ্যমন্ত্ৰী আমি পাতিম দেশ আমি চলাম BTC আমাৰ BTCত কোনো সোমাব নোৱাৰে এই কথাবিলাক ৰাজনীতি কৰা মানুহৰ মুখত শোভা নাপায় আমি বাৰে বাৰে ইমান দেৰি কি ক'লোঁ যে এইবাৰ বিজেপিৰ চৰকাৰ আৰু আমাৰ মিত্ৰতাৰ প্ৰয়োজন নাই আমি চিট পাম আমাৰ চৰকাৰ মথনগুৰিটো 100% ছাৰ আপুনি কেইদিনমান আগতে কৈছিল যে আজিকালি নাঙলৰ কাম নাই ট্ৰেক্টৰৰ কাম আছে এইটো কি হিচাপত কৈছিল ছাৰ এইটো পাৱাৰ টিলাৰ ট্ৰেক্টৰ সেইটোতো হিচাপ নহয় এইটো হ'ল নৰ্মেল কথা যে ট্ৰেক্টৰ সেই হিচাপত ছাৰ UPPL সমৰ্থন কৰা দেখা যায় নেকি নাজানো সেইবিলাক কথা নহয় বিজেপিৰ চৰকাৰ আজিতো আপোনালোকে দেখা পাইছে যে আমাৰ মথনগুৰি সমষ্টিৰ 10তকৈ বেছি হাজাৰ লোক প্ৰায় 12-13 হাজাৰ লোক এই গোট খাইছে যোৱাকালি এটি ডাঙৰ অনুষ্ঠান গ'ল দীপাৱলী সেমা পূজা তথাপিও আজিৰ যোৱাকালিৰ গোটেই নিশাৰ প্ৰগ্ৰেমৰ পাছতো আজি মানুহ এই 13-14 হাজাৰ মানুহ গোট খাইছে ইয়াতে আমাৰ এই নিৰ্বাচনী সভাত গতিকে ইয়াৰ পৰা এটা ভাল বাতৰি যায় মেছেজ যায় যে মথনগুৰিৰ ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে মথনগুৰিৰ ৰাইজে এইবাৰ বিজেপিৰ প্ৰাৰ্থী জিকাটো নিশ্চিতভাৱে বিচাৰিছে তাৰেই প্ৰমাণ আজি উমান হাগ্ৰামা মহিলাৰী কৈ আছে বিজেপি দল হিয়াল দল বুলি ইয়াৰ বিষয়ে কি ভাবে চাওক বিজেপি দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তা জ্যেষ্ঠ নেতৃবৰ্গই আপোনালোকে এই বিষয়ে বহুত কথা কৈছে তেওঁ কি বকিছে কি বকা নাই আপোনালোকে জানিছে এই সময়ত বহুত কথা ক'ব পাৰে তাৰ কোনো অৰ্থ নাই ভিত্তি নাই এতিয়া ৰাইজে বুজি পাইছে আৰু কথা চবেই জানে আৰু কিমান আশাবাদী এইটো আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলে ক'ব তথাপিও আমি চৰকাৰ অকলে বনাম নিশ্চিতভাৱে চৰকাৰ আমি অকলে বনাম সেইটো সত্য কথা মইতো ক'লোঁ আমাৰ কাৰ্যকৰ্তাসকলে কৈছে যে আমি নিজে নিশ্চিতভাৱে চৰকাৰ অকলে বনাম অকলে বনাব লাগিলে 21 চিট লাগে গতিকে 21 চিট আমি নিশ্চিতভাৱে পাম